যিগৰাকী অদৃশ্য শক্তিৰ ওচৰত আমি সদায় মূৰ দুৱাই থাকোঁ, সুখ দুখৰ প্ৰতিটো মুহূৰ্তত যিজনাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, সেইজনা ভগৱানক কেতিয়াবা সুধিব মন যায়, হে ভগৱান, তুমি ইমান নিষ্ঠুৰ কিয়? যেতিয়া ঋষভৰ দৰে সুন্দৰ কণ্ঠৰ মেধাৱী যুৱকৰ অকাল মৃত্যু হয়, কিন্তু মৃত্যুৰ আগ মুহূৰ্তলৈকে হাৰি যোৱা নাছিল ঋষভ। মৃত্যুৰ আগ মুহূৰ্তলৈকে হৃদয় পৰশা কণ্ঠৰে গাই গ'ল জীৱনৰ গান, শিকাই থৈ গ'ল জীৱন জিন্দাবাদ। হস্পিটেলত থাকি গান গাই গাই সকলোকে কন্দুৱালে আৰু ঋষভ গুচি গ'ল আমাৰ মাজৰ পৰা বহু দূৰলৈ। তুমি য'তেই থাকা, সুখত থাকা। मैंने ले लिया मेरा उजला सितारा तेरे नाम किया, चन्ना मेरे आ मेरे आ, चन्ना मेरे आ मेरे आ, चन्ना मेरे आ मेरे आ बेरिया ओ पिया, चन्ना मेरे आ मेरे आ, चन्ना मेरे आ मेरे आ, चन्ना मेरे आ मेरे आ बेरिया ओ पिया। সাধাৰণৰ দৰে বসবাস কৰিও অসাধাৰণ আছিল আমাৰ ঋষভ। মৃত্যুৰ ক্ষণ গণি থকা মুহূৰ্তত হস্পিটেলৰ বেডত হাতত গীটাৰ লৈ হৃদয় পৰশা গান গাই নিজৰ লগতে চিকিৎসকসকলকো হহুৱাব পৰাটো ইমান সহজ কথা নহয়, কিন্তু তেনে অসাধ্যক সাধ্য কৰিছিল আমাৰ ঋষভে। হয়তো সেইবাবেই ব্যতিক্ৰম আছিল ঋষভ। হয়তো ভগৱানে ঋষভক বহুত বেছি ভাল পাইছিল আৰু সেইবাবে অতি সোনকালে ভগৱানে নিজৰ ওচৰলৈ লৈ গ'ল ঋষভক। ঋষভ য'তেই থাকে সুখত থাকে যেন। ঋষভৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰ বাবে আপোনালোকক প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত। ঋষভ তেনেই ব্যতিক্ৰম আছিল, তাৰ প্ৰমাণ সেই গানটোৰ শেষত বিৰিঙি থকা ওঠত বিৰিঙি থকা হাঁহিটো দেখিছে নহয়, কি নিভাঁজ হাঁহি বিৰিঙি উঠিছিল ঋষভৰ ওঠত আৰু লগতে হহুৱাইছিল তেওঁৰ চিকিৎসকক। গতিকে আকৌ এবাৰ কম, ঋষভ তুমি য'তেই থাকা সুখত থাকা।